চেনেল। চ' আজি হৈছে বহাগৰ 15 তাৰিখ। চ' বহাগৰ 15 তাৰিখে আমাৰ প্ৰত্যেক বহাগৰ 15 তাৰিখে চ' আমাৰ ঘৰত এখন পূজা পতা হয়। চ' আই গোসাঁই বুলি। চ' এই পূজাখন যদি আপুনি চাব বিচাৰিছে চ' ভিডিঅ' স্কিপ নকৰা একেলগে চাই থাকক। আৰু মোৰ ভিডিঅ'গিলা যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা জেগাখন টিপি দিয়ক। চ' তেতিয়ালৈকে ভিডিঅ'টো আৰম্ভ হ'ব। হেল্ল' গাইজ, চ' ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ আৰু গা ধুই ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ। চ' এতিয়া সময় হৈ গ'ল মন্দিৰলৈ যোৱা। চ' মা দেউতা মন্দিৰত আগতে গ'ল। চ' মই এতিয়া যাব ওলাইছোঁ। চ' অকলে চ' মোৰ লগ ৱেইট কৰি আছে। চ' ধনঞ্জয় ৰাভা। চ' তাৰ লগত যাম। চ' একেলগে ভিডিঅ'টো চাই থাকক। চ' ইয়াত বহুত নীতি নিয়ম দেখিব পাৰি এই ভিডিঅ'ৰ জৰিয়তে। চ' একেলগে চাই থাকক এই ভিডিঅ'টো। चले ये सांस किस तरह हे शिवाय शंकरा, मेरा कर्म तो ही जाने क्या बुरा है क्या भला, तेरे रास्ते पे मैं तो आँख मूंद के चला, तेरे नाम। হেল্ল' ফ্ৰেণ্ডছ, চ' এতিয়া আহি পালোঁ আমি। চ' আপোনালোকে যদি ভাবিছে যাতে ই আহিলে ক'ত, চ' এতিয়া মই আছোঁ চ' গাঁৱৰ মন্দিৰৰ পূজাস্থলীত। চ' এতিয়া জ্যেষ্ঠ ককা বৰদেউতাসকলে পূজা কৰি আছে। চ' ৰাইজৰ মানুহ চব একগোট হৈ আছে। চ' বহুত ভাল লাগিব। ভিডিঅ'টো একেলগে চাই থাকক আৰু মোৰ ভিডিঅ'গিলা চাই লাইক কৰিব, চ' কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। চ' ফাইনেলি সেইটো টাইম আহি গ'ল। চ' এতিয়া আমি ফেল উঠাবলৈ যাম। গাঁৱৰ ককা বৰদেউতা জ্যেষ্ঠসকল লগত যাব। চ' ফাইনেলি টাইম হৈ গ'ল ফেল উঠোৱা টাইমটো। চ' এতিয়া আমি ফেল উঠাবলৈ যাম নদীত। चंद्रमाला लाट पे भस्म है भुजाओं में, वस्त्र बाग छाल का। ভিডিঅ'টো আজি এইখিনিয়ে। চ' যদি আপোনালোকক ভাল লাগে চ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু চ' যদি মোৰ চেনেলটো নতুনকৈ আছে চ' ছাবস্ক্ৰাইব কৰক আৰু লগত থকা বেলেগত টিপি দিয়ক। চ' লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত নতুন ঠাইত। চ' এতিয়ালৈকে খেললেন টাটা, বাই বাই।